everyone and welcome back to my YouTube channel. নমস্কাৰ সকলোকে মোৰ YouTube চেনেললৈ পুনৰ স্বাগতম জনাইছো। আজি মই বহুত দিনৰ মূৰত ব্লগ বনাইছো আৰু আপোনালোকে যেনেকৈ আগৰ ভিডিঅ'বিলাকত মৰম দিছে আশা কৰিছো আপোনালোকে এইটো ভিডিঅ'টো তেনেকৈ মৰম দিব। আৰু মোৰ পাপাৰ যেহেতু আজি বাৰ্থডে বহুত দিনৰ পৰা মন্দিৰত যোৱাৰ কথা ভাবি আছিলোঁ, তো আজি তালৈ যাম আৰু কোন মন্দিৰলৈ যাম আপোনালোককো দেখাই গৈ থাকিম। চ' পলম নকৰি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। খানাপাৰাৰ গণেশ মন্দিৰত আছোঁ। আমি বেলেগ এটা মন্দিৰতো যাম। 12টা বজাৰ আগত তালৈ গৈ নাপাম, সেইকাৰণে আমি ইয়াতে প্ৰথমতে সোমাই দিলোঁ। এয়া তাতে মা, ভাইটি আৰু বা আছে। এইখন হৈছে মেইন গেট। আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰ। তো ইমান ৰ'দ দিছে। এই ভাগ হৈছে মৃত্যুঞ্জয় মন্দিৰ। চাকি জ্বলাই হ'ল আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাম। এই মন্দিৰ ভাগলৈ আমি বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু অহাহে হোৱা নাছিলে। আৰু আজি পাপাৰ জন্মদিনৰ উপলক্ষে আমি সপৰিয়ালে এই মন্দিৰ ভাগলৈ আহিলোঁ। এতিয়া গেট বন্ধ আছে। 12:30 পৰা 1:30লৈকে বন্ধ কৰি থয় ইয়াতে। হাই চিনেমনু, হাই হাই হাই। ম'ম' কি ক'ত ম'বা? অঁ সেইটা প্ৰসাদ দিলেই নেকি ইয়াতে? ইয়াতে চব বাহিৰত বহি আছে, ভিতৰত গেট বন্ধ কাৰণে। যিহেতু শাওণ মাহ চলি আছে, সেইকাৰণে অগণন ভক্ত এই মন্দিৰ ভাগলৈ আহিছে আৰু আমাৰো এই মন্দিৰ ভাগলৈ আহি বহুত ভাল লাগিছে। গোটেই লাইন পাতি আছে। যাব নোৱাৰোঁ, ধেৰ লাইন আছে। আমি মাহঁতক লাইন পাতি থাকিব দিছোঁ অলপ টাইম, তাৰপিছত আমি লাইন পাতিম। বহুত গৰম। আকৌ যাব লাগিব যোৱাৰ টাইমতে। বেক কেমেৰা কৰি দেখা যায়। বেক কেমেৰা চেণ্টাৰ নাই। আৰু ফাইনেলি এতিয়া গেটখন খুলিলে আৰু আপোনালোকক মই যিমানখিনি পাৰে ভিতৰৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে ভিতৰৰ পৰিৱেশ। এতিয়া হৈ গ'ল আৰু আমি এতিয়া গহপুৰ যাম আৰু কাইলৈ আমি অৰুণাচললৈ ফুৰিবলৈ যাম।
আপোনালোকে মোৰ নেক্সট ব্লগটোত অৰুণাচলৰ পৰিৱেশ দেখা পাব, তাৰ কাৰণে ষ্টে টিউন। যাব ওলাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। বাই বাই।